হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ সকলো ভালে আছে। ফ্ৰেণ্ডছ, বৰ্তমান সময়ত বহুতো মানুহৰ এইটো ধাৰণা হয় যে চাইনাই এই ভাইৰাছবিধ বিশ্বৰ সকলো ঠাইতে বিয়পাই পেলাইছে। কাৰণ এইটোৱে যে যাতে ইয়াৰ দ্বাৰা সকলো দেশৰ অৰ্থব্যৱস্থা ধ্বংস কৰিব পাৰে আৰু চাইনাৰ ছুপাৰ পাৱাৰ হোৱাৰ সপোন যাতে পূৰ্ণ হৈ ৰয়। ফ্ৰেণ্ডছ, চাইনাই প্ৰথমতে এটা ভাইৰাছ বনালে আৰু তাৰ পাছত তাৰ ঔষধো তৈয়াৰ কৰিলে আৰু পাছত ইয়াক গোটেই পৃথিৱীতে বিয়পাই পেলালে। ফ্ৰেণ্ডছ, এইখিনিতে বহুতো এনেকুৱা কথা আছে যোনবোৰ সত্য যেন লাগে, কিয়নো ইয়াৰ কাৰণে বহুতো দেশৰ অৰ্থব্যৱস্থা প্ৰভাৱিত হোৱা দেখিবলৈ পোৱা গৈছে। ফ্ৰেণ্ডছ, বহুতো দেশৰ ফেক্টৰীবোৰৰ উৎপাদন ব্যৱস্থা প্ৰায় নাইকিয়া হৈ গ'ল। ইয়াৰ ফলত শ্বেয়াৰ মাৰ্কেটত যথেষ্ট ডাউন হোৱা দেখিবলৈ পোৱা গৈছে। ফ্ৰেণ্ডছ, চাইনাইটো নিজৰ দেশত হোৱা মহামাৰীক খুব কম সময়তে নিয়ন্ত্ৰণ কৰি পেলালে, কিয়নো ভেকচিনটো তেওঁলোকৰ হাতত আছিলেই আৰু তাৰ পিছত এদিন নিউজত আহিল যে ইউহানত কৰোনাৰ নতুনকৈ আক্ৰান্ত হোৱা ৰোগী নাইকিয়া হৈ গ'ল। কাৰণ তেওঁলোকেতো কৰোনা ভাইৰাছক নিয়ন্ত্ৰণ কৰি পেলালে আৰু সেইবাবে তেওঁলোকৰ এটা ভিডিঅ'ত উৎসৱ পালন কৰি থকা দেখিবলৈ পোৱা গৈছে। লগতে তেওঁলোকে ঘোষণাও কৰে যে তেওঁলোকৰ হাতত এটা ইনজেকচনো আছে। ফ্ৰেণ্ডছ, সকলো আনুমানিক নিয়মৰ বাহিৰে চাইনাই কেনেকৈ ইমান সোনকালে ভেকচিন বনাবলৈ পাৰিলে, যেতিয়া সকলোবোৰ দেশৰ ডাক্তৰে কোৱা অনুসৰি যিকোনো এটা ভেকচিন তৈয়াৰ কৰিবলৈ 10ৰ পৰা 15 বছৰৰ সময়ৰ দৰকাৰ হয় আৰু যদিও অতি সোনকাল কৰা হয় তথাপিও কমেও 16 মাহ সময়ৰ দৰকাৰ হয়। ফ্ৰেণ্ডছ, তেনেহলে এইবোৰ কেনেকৈ ৰাতিটোৰ ভিতৰতে সৃষ্টি হৈ গ'ল? সেইবাবে আপোনালোকক ক'ব বিচাৰো যে এইবোৰৰ কাৰণে চাইনাই প্ৰথমৰ পৰাই প্ৰস্তুত হৈ আছিল। ফ্ৰেণ্ডছ, চাইনাৰ মানুহেতো সাপৰ নিচিনা বিষাক্ত জন্তুকো প্ৰায় 50 বছৰ ধৰি খাই আছে। তেনেহলে হঠাৎ এই কৰোনা ক'ৰ পৰা আহিলনো? পৃথিৱীত কোনো এনেকুৱা ভাইৰাছ নাই যে কোনো জন্তুক খালে সি মানৱ শৰীৰলৈ আহিব পাৰে বা কাৰোবাক চুলে সি বিয়পিব পাৰে। ই নিশ্চয় কোনোবা লেবত তৈয়াৰ কৰা হ'ব পাৰে, যাক জানি বুজি বিয়পোৱা হৈছে। ফ্ৰেণ্ডছ, জিনপিং যোন এজন চাইনাৰ নিচিনা শক্তিশালী দেশৰ ৰাষ্ট্ৰপতি হয়, যিয়ে বিনা কোনো যুদ্ধৰে সকলোকে হাৰ মানিবলৈ বাধ্য কৰাই দিলে এই কৰোনা ভাইৰাছৰ জৰিয়তে। চাইনাত পশ্চিমীয়া দেশৰ কোম্পানীবোৰৰ কাৰোবাৰবোৰ নাটকীয় ৰূপত স্তব্ধ হবলৈ ধৰিলে আৰু তাৰ ফলত যেতিয়াই পৃথিৱীৰ অন্যান্য কোম্পানীবোৰৰ ষ্টক এক্সচেঞ্জৰ ৰূপত তললৈ নামিবলৈ ধৰিলে, তেতিয়াই ইয়াক চাইনাৰ দ্বাৰা কিনি লোৱা হ'ল আৰু চাইনাই এতিয়া ইউৰোপ আৰু আমেৰিকাত এই এক্সচেঞ্জবোৰৰ লগত নিজৰ পুঁজিৰ জৰিয়তে এইটো ডিচাইড কৰিব যে বজাৰৰ গতি কোনফালে যাব আৰু ইয়াৰ দাম কিমান হ'ব পশ্চিমীয়া দেশবোৰক বেচিবৰ কাৰণে। ফ্ৰেণ্ডছ, US পৃথিৱীৰ ভিতৰত আটাইতকৈ পাৱাৰফুল কাণ্ট্ৰি হয়, লগতে ইয়াৰ ইকনমিও বহুতে বেছি হয়, কিন্তু তাৰ পিছতো ইয়াৰ অৱস্থা ইমান বেয়া কিয় হ'ল? ক'ব পাৰি যে ইয়াৰ বহুতো কাৰণো আছে। প্ৰথম কাৰণটো হ'ল US-ত টেষ্টিঙৰ বহুত বৃদ্ধি পাইছে। US-এ বৰ্তমানলৈকে 3,70,000 টেষ্ট কৰি পেলালে, কিন্তু ইণ্ডিয়াত এতিয়ালৈকে ইমানখিনি টেষ্ট কৰা হোৱা নাই। জানিব পৰা মতে ইণ্ডিয়াই এতিয়ালৈকে 1 লাখতকৈও কম টেষ্ট কৰিছে। তেন্তে ইয়াৰ পৰা এইটোৱে বুজিব পাৰি যে যিমান বেছি মানুহৰ টেষ্ট কৰা হ'ব, সিমান বেছি ৰোগত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা বৃদ্ধি হোৱা দেখিবলৈ পোৱা যাব। ফ্ৰেণ্ডছ, US-ৰ মুঠ জনসংখ্যা 32 কৰোৰ হয় আৰু তাতে লাহে লাহে টেষ্টিঙৰ পৰিমাণো বৃদ্ধি পাই আছে আৰু ইণ্ডিয়াটো যদি আমি টেষ্টিঙৰ পৰিমাণ বৃদ্ধি কৰোঁ, তেন্তে ইয়াতো চাগে ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 1-2 হাজাৰতকৈ বৃদ্ধিয়ে হ'ব চাগে। ফ্ৰেণ্ডছ, 2 নম্বৰ কাৰণটো হ'ল US টুৰিষ্টৰ কাৰণে এটা বহুত আকৰ্ষণীয় ঠাই হয়। যদি আপোনালোকে অনুমান কৰে, তেন্তে 2018ৰ ডাটা অনুসৰি কোন দেশত চবতকৈ টুৰিষ্ট বেছি আহে সেই কথা আপোনালোকে নিশ্চয় জানিব পাৰিব। ভালদৰে আপোনালোকে যদি চায়, তেন্তে আপোনালোকে গম পাব বিশ্বৰ 5খন দেশত চবতকৈ বেছি টুৰিষ্ট আহা দেখিবলৈ পোৱা যায় আৰু এই বিশ্বৰ 5খন দেশৰ নাম হৈছে ফ্ৰান্স, স্পেইন, US, চাইনা আৰু ইটালী। অভাৰঅল আমি এইটো ক'ব পাৰো যে যোনবোৰ দেশত টুৰিষ্টৰ
বেছিকৈ আহে সেইবোৰ দেশতে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যাও বেছি হৈ আছে। আৰু শেষত চাইনাৰ এই নাটকখন কেনেকৈ শেষ হ'ব সেইটো আপোনালোকক ক'ব বিচাৰো। ফ্ৰেণ্ডছ, অৱশেষত তেওঁলোকে এইটো ঘোষণা কৰিব যে তেওঁলোকৰ বৈজ্ঞানিকসকলে এই কৰোনা ভাইৰাছৰ ভেকচিন আৱিষ্কাৰ কৰিছে আৰু এই কৰোনা ভাইৰাছৰ ভেকচিনক বেছিতকৈ বেছি দামত বিশ্বৰ সকলোবোৰ দেশত বিক্ৰী কৰি তেওঁলোকে অধিক মুনাফা অৰ্জন কৰিব আৰু আগতকৈ আৰু শক্তিশালী দেশ হৈ পৰিব। ফ্ৰেণ্ডছ, আশা কৰিলো ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে। তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ৰেড কালাৰৰ ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা টিলিঙাটো বজাই দিব যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে আগলৈ পাই থাকে। আৰু শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। জয় হিন্দ, জয় আই অসম।